হেল্ল' এভৰিৱান। আজি মোৰ ওচৰত দুটা মোবাইল আছে। এইটো মই ধাৰ কৰি আনিছোঁ ভিডিঅ' বনাবৰ কাৰণে। এইটো মোৰ নিজৰ, এইটো ৰিচেণ্টলি পাৰচেছ কৰিছিলোঁ মই অগষ্টত। এইটো বহুতৰ আছেই চাগে, প'ক' F1 হয় আৰু এইটো আপোনাৰ ৰিয়েলমি XT। এতিয়া যদি আপোনালোকে ফোন কিনিম বুলি ভাবিছে, এই দুটা ফোন কনচিডাৰ কৰিব পাৰে। মই পাৰ্চনেলি এইটো ইউজ কৰি আছোঁ, এইটো বিষয়ে বেছি জানো। কিন্তু আপোনাক যদি ধৰি লওক আপগ্ৰেডেড মডেল লাগে, আপোনাৰ প্ৰচেছৰ লগত ইমান কথা নাই, আৰু ধৰি লওক কেমেৰা ধৰি লওক 4টা কেমেৰা লাগে, ফ্ৰণ্টত এটা কেমেৰা লাগে, কেমেৰাৰ লগত আপোনাৰ বেছি কানেকশ্যন আছে। ইয়াত বেলেগ বেলেগ মোডত ফটো তুলিব পাৰি আচলতে, তো এইটো ভাল। আৰু এই ডিজাইনটো অলপ আপডেটেড হয়, নট আউটডেটেড। আৰু ইন ফিংগাৰ প্ৰিণ্টছ লক স্ক্ৰীণ আনলক কৰিব পাৰি। আৰু আচলতে কেমেৰা এটা আছে, টাচ কৰিলে ফিংগাৰ প্ৰিণ্টটো ডিটেক্ট হয় আৰু আনলক হৈ যায়। এইখিনি ফিচাৰ্ছৰ কাৰণে এইটো ল'ব পাৰে। ইয়াৰ 64 মেগাপিক্সেল কেমেৰা দিছে ইয়াত, ইউজ হয়, ভাল হয়। ইন ডেপ্থ কেমেৰা চেমেৰা মই চাইছোঁ, ভাল ফটো আহে, এইটো ভাল আহে। মোৰ লগতে ইউজ কৰি আছে আৰু ৱাটাৰ ড্ৰপ নচ আছে। আৰু ইয়াত কি আছে যে আপুনি ইমান ডাঙৰ এটা নচ, আগলি নচ যাক কয়, সেইটো আছে। কিন্তু এজ এ পাৰফৰ্মেঞ্চ মই এইটো ভাল পাইছোঁ, সেইটো ভালেই হয়। কিন্তু যদি ধৰি লওক আপুনি হেভি ইউজাৰ হয় আৰু আপোনাক কম দামত যদি ফোন লাগে, তো আপুনি এইটো ল'ব পাৰে। কাৰণ এইটো মই পাৰচেছ কৰিছোঁ ফ্লিপকাৰ্টৰ পৰা, মোৰ পৰিছে 16,220। এইটো আৰ্মৰ্ড এডিশ্যন হয়, 256 GB আছে, এইটো 8 GB ৰেম আছে আৰু স্নেপড্ৰেগন 845 আছে। 845 মানে এইটো OnePlus 660, এইবোৰ যিটো OnePlus 7ত থকাটো ইয়াৰ আপগ্ৰেডেড ভাৰ্চন। আৰু এতিয়া যিটো ইয়াত আছে এইটো OnePlus 60ত থকাটো প'ক' F1 যোৱা বছৰে ওলাইছিলে এইটো। আৰু যোৱা বছৰ ওলোৱা ফোন যদিও এতিয়াও এইটো আপডেটেড হোৱা নাই। হ'ব পাৰে আপোনাৰ ইয়াত ইন ফিংগাৰ প্ৰিণ্ট ডিছপ্লে নাই, দুটাই কেমেৰা আছে, 4টা কোৱাড কেমেৰা ছেটআপ নাই ইয়াত, কিন্তু ফটো ডিচেণ্টে আহি যায়। আৰু চব আনলকো বহুত ফাষ্ট হয়। আৰু ইয়াত কি আছে যে আপোনাৰ গেম চেম খেলিবৰ কাৰণে বহুত ভাল। জেনেৰেলি PUBG আপুনি খেলে তো 60 ফ্ৰেম পাই যাব, খালি স্মুথত পাব, বেলেঞ্চত নাপাব। বেলেঞ্চত 45 FPS পাব আৰু এইপিনে আল্ট্ৰা ইজি পাই যাব, কিন্তু 45 FPS। গেম চেম খেলিবলৈ ভাল। PUBG খেলিবলৈ খালি টাচটো ইয়াৰ ইমান মানে মাল্টি ফিংগাৰ টাচটো অলপ প্ৰব্লেম হয় আৰু ইমান হিটেডো নহয়, ৱাৰ্ম হৈ যায় হিটেড। মানে মই চব সেইবোৰ টেকনিকেল কথা ইমান নকওঁ, মই যি ইউজ কৰি পাইছোঁ সেইটো ক'ম। কাৰণ এইটো ইয়াৰ অলৰেডি ৰিভিউ বহুতে দিছে, বহুতে বনাইছে। মই যিটো ফিল কৰিছোঁ মই এইটো ক'ম। মোৰ ফটো চটো তুলি মই ভাল পাইছোঁ ইয়াৰ পৰা, ফটো ডিচেণ্ট আহি যায়। মানে ফটো মই কনচিডাৰ কেনেকৈ কৰোঁ, ধৰি লওক দূৰৰ মই লেণ্ডস্কেপ এটা তুলিব বিচাৰিছোঁ, এইটো ধুনীয়াকৈ আহি যায় ইয়াত। আৰু ইয়াত মই স্নেপচিট ইউজ কৰি আছোঁ, তো স্নেপচিট ইউজ কৰিলে মই বুষ্ট কৰিব পাৰোঁ ফটোখিনি। আৰু তাৰপাছত আৰু কেনেকৈ চাব গ'লে মানে কেমেৰা ভিডিঅ' কোৱালিটি মই ভাল পাইছোঁ, 4K ৰেকৰ্ডিং হৈ যায় ইয়াত। ষ্টেবিলাইজ আছে কিছুমান বস্তু, মই ভিডিঅ'ত দি দিম। আপুনি মানে ডিছক্ৰিপশ্যনৰ কিছুমান ভিডিঅ' লিংক দি দিম আপোনালোকে, যদি মই আপলোড কৰোঁ চালে আপোনালোকে গম পাব ইয়াৰ কোৱালিটি কি হয়। ফটোও ঠিক ঠাকে আহে, বাট 64 মেগাপিক্সেলৰ সমান আহিবলৈ নোৱাৰে, বাট ডিচেণ্ট আৰু এটা মোবাইলৰ কাৰণে। আপুনি যদি ছ'চিয়েল মিডিয়াত প'ষ্ট কৰিব বিচাৰিছে তাৰ কাৰণে এনাফ ইয়াৰ পৰা ধৰি লওক। আৰু 845 হোৱাৰ কাৰণে কিয় প্ৰচেছৰটো, ইয়াৰ বেটেৰীও আছে 4000 mAh, এইবোৰ তালৈ নাযাওঁ। বেটেৰী বেকআপটো ডিচেণ্ট দি দিয়ে আৰু ফাষ্ট চাৰ্জিং ছাপোৰ্ট কৰাৰ কাৰণে 2 ঘণ্টা 1.5 ঘণ্টাত ছাপোৰ্ট মোৰ চাৰ্জ হৈ যায় ফুল্লি। আৰু মৰ্ণিঙত যদি চাৰ্জ দি দিওঁ তো ই গুচি যায়। হেভি ইউজেছৰ পিছতো যায়। মই ভিডিঅ' বহুত চাওঁ, গেমো বহুত খেলোঁ। তাৰপাছত সেইখিনি আছিলে। গেম খেলিবৰ কাৰণে একদম ভাল আছে। COD TOD এইবোৰ আৰামত চলিব আপোনাৰ। কল অফ ডিউটি মই ইনষ্টল কৰি থৈছোঁ। তাৰপিছত PUBGটো আছেই। PSP যিবোৰ এমুলেটাৰ, PSP প্লে'ষ্টেশ্যন পৰ্টেলৰ যদি গেম খেলিব বিচাৰে, সেইটো খালি ইয়াত বাছ নচটোৰ কাৰণে আপোনাৰ নচটো প্ৰথমতে লাগে, বহুত ডাঙৰ হয়, কিন্তু ইউজ কৰি থাকিলে এইটো ইমান ফিল নহয়। আৰু ইয়াত ফ্ৰণ্টত ইনফ্ৰাৰেড কেমেৰা আছে, যিটোৰ পৰা ফেচ আনলকটো বহুত ফাষ্ট হয়, সেইটো ফালৰ পৰাটো ভাল। আৰু 16,500 বাজেটত 845টো আপুনি নাপাব। সেইটো হিচাপত সেইটো কনচিডাৰ কৰিয়ে মই ফোনটো কিনিছোঁ। আৰু কাৰণ ইমান 845 যদিও মই আজি কিনিবলৈ যাওঁ, আছুছৰ জেন ফোন আহে 22,000 23,000 আহি যায়, আৰু 855টো ক'বই নালাগে। তো 15,000তো নাপায়। 20-22-23 হাজাৰ টকা যদি খৰচ কৰে তেতিয়া যাব পাৰে, K20 ল'ব পাৰে। যদি আপোনাৰ বাজেট কম আছে তো এইটো ইউজ কৰিব পাৰে। এতিয়াও আপডেটেড নাই হোৱা, এবছৰ 2 বছৰ যাব, বহুত ফাষ্টো হয়। ঠিক আছে, 60 হাৰ্টছ স্ক্ৰীণ আপুনি নাপাব পাৰে, 60 হাৰ্টছ 90 হাৰ্টছ স্ক্ৰীণ আপুনি নাপাব পাৰে। তাৰপিছত এইখিনি আছিলে। আৰু কেবলাৰ বেক হয়, যদি ধৰি লওক আপুনি এইটো যদি বেকগ্ৰাউণ্ডটো যদি ষ্টাইলিছ গ্ল'চি লুক লাগে তো আপুনি এইটো ল'ব পাৰে, যিটো এপিলিং হয়, দূৰৰ পৰা এট্ৰেক্ট কৰে। তো ইমান এপিলিং নহয়, কিন্তু কথাটো হ'ল যদি আপুনি পিছফালে ইয়াত কভাৰে লগাম ভাবিছে তেতিয়া লৈতো লাভ নাই। আৰু স্ক্ৰেচ প্ৰুফে হয় দুইটাই বহুত। এইটোত কি আছে, মোৰ স্ক্ৰেচ ৰেজিষ্টেশ্যন, মইতো পকেটত লৈ গ'লোঁ, একো কভাৰ স্ক্ৰীণ গাৰ্ডো লগোৱা নাই।
আৰু এইপিনিও মই কেছ ইউজ কৰা নাই, এনেকৈ মই ইউজ কৰি আছোঁ। আৰু এইটো মই যদি ৰিচেলো যদি কৰি দিওঁ 15,000, মই আকৌ 10,000 টকা পাই যাওঁ এবছৰ পাছত ইউজ কৰি পেলাই। সেইটো কনচিডাৰ কৰি মই এইটো কিনিছোঁ। এইটোতো পাই যাব, মোৰ লগত এইটোতো পাই যাব। ইয়াৰো বেলেগ ফিচাৰ্ছ আছে, ইয়াৰো বেলেগ ফিচাৰ্ছ আছে, আৰু মই কোৱা নাই এইটো বেয়া বুলি, ঠিক আছে। ইয়াত কালাৰ ৱেজ আছে, মই কালাৰ ৱেজ ভাল নাপাওঁ। মানে এণ্ড্ৰইডৰ ষ্টক আপোনাক যদি এইবোৰ মেটাৰ নকৰে তেতিয়াহ'লে আপুনি ল'ব পাৰে। এইটো আপোনাৰ অলমষ্ট একেই ছেইম কেলে লৈছোঁ মই এইটো 16,500, 220 মোৰ পৰিছে, এইটো 16,500 ধৰি লওক, আৰু এইটো আপোনাৰ 16,500 ছেইম ৰেঞ্জতে হৈ আছে। সেইটো কাৰণে মই কৈছোঁ এইটো বাৰু লোকেল ষ্ট'ৰ পৰা লৈছে, ডিছকাউণ্টত পাই গৈছে। এতিয়া এইটো দাম কমিলে বা বাঢ়িব পাৰে, মই এতিয়া চেক কৰা নাই, ডাইৰেক্টলি ভিডিঅ'টো বনাই দিছোঁ আপোনাক। বেটেৰী বেকআপ অলমষ্ট দুইটাৰে ভালেই হয়। গেম খালি ইয়াত আপুনি 60 FPS নাপাব আৰু পাবজিত, কিন্তু ইয়াত আপুনি পাই যাব 60 FPS। যদি আপোনাৰ পাৰফৰ্মেঞ্চ লাগে তো আপুনি এইটো যাব পাৰে। নচটো খালি বাৰু সেইটোৱে ক'লোঁ আৰু নচ এতিয়াওতো আইফোনৰ ডিজাইনৰটো নচটোৱে আছে, মই কোৱা নাই এইটো আইফোনৰ ৰেপ্লিকা হয় বা কিবা, নচ তাতো আছে। আপুনি যদি কোনোবাই যদি ইমান টকা দিও যদি নচ থকা ফোনে ইউজ কৰি আছে, আচলতে বেছড অন পাৰফৰ্মেঞ্চ এই ফোনটো আপুনি চিলেক্ট কৰিব পাৰে। এই ফোন সেইটোৱে আছিলে, ইমানেই আছিলে। আৰু লগতে মই দুদিন অহা নাই যে, সেইকাৰণে এটা এডিশ্যনেল টিপছ এটা আপোনাক দি দিছোঁ। আপুনি যদি পাবজি খেলি খেলি আমনি পাই গৈছে, তো আপুনি গেম আছে, মই খেলি আছিলোঁ লাইফ ইজ এ ষ্ট্ৰেঞ্জ, এই গেমটো খেলিব পাৰে। ষ্টৰি গেম হয়, অফলাইন হয়, 1.2 GB মান হয়, কিন্তু খেলিবলৈ বঢ়িয়া, ভাল লাগে। আৰু ইয়াৰ চাউণ্ডৰ কোৱালিটিও ভাল দেই, আৰু চাইও ভাল লাগে। এতিয়ালৈকে মই একো ইছ্যু পোৱা নাই। হিটিং মানে 42 ডিগ্ৰী 44 ডিগ্ৰী এনেকুৱা মতে জোখা নাই, কিন্তু অলপ ৱাৰ্ম হৈ যায়, অলপ গৰম লাগে, বাট ইমানো নালাগে, লাগিব খেলি থাকিব পাৰি। এই গেমটো খেলি চাব পাৰে, লাইফ ইজ এ ষ্ট্ৰেঞ্জ। আপুনি যদি গেমাৰ হয় ভাল পাব এইটো গেম, ঠিক আছে। থেংক ইউ ছ' মাছ। আৰু এটা কথা, মোৰ ভিডিঅ'বোৰ যদি আপুনি নাই পোৱা, মই ইউটিউবত ইমান দিয়া নাই, ইনষ্টাগ্ৰামৰ পেজ এখন আছে, ফ'ল' কৰিব পাৰে। তাৰপিছত লগতে এইটো হৈ গ'ল মোৰ ফেচবুকৰ পেজ। ইয়াত আপুনি কি কৰিব, ফ'ল'য়িঙত গৈ পেলাই এইফালে অলপ ফ'ল'য়িঙত গৈ পেলাই চি ফাৰ্ষ্ট এইটো কৰিব। তো ভিডিঅ'টো যেনেকৈ মই আপলোড কৰিম, আপুনি প্ৰথমতে এইটো দিব চি ফাৰ্ষ্ট, লাইক কৰি দিব যদি ভাল পায় ভিডিঅ'টো। আৰু মোৰ পেজখন আপুনি লাইক কৰি পেলাই ফ'ল' কৰি থ'ব পাৰে, আপডেট পাই থাকিব। আৰু বিভিন্ন ধৰণৰ ভিডিঅ' বনাই থাকিম বুলি কৈছোঁৱে। হেল্থৰ ফটো বনাম, ইলেক্ট্ৰনিক্স টেকন'লজিৰ ফটো বনাম। তাৰপিছত মই যিহেতু কোডিং জানো অলপ চলপ, বৰ বেছি নাজানো, কোডিং জানো, তো কোডিঙৰ ওপৰতো বনাম। তো ইমানেই আছিলে আজিৰ কাৰণে, থেংক ইউ ছ' মাছ। আৰু দুটামান মই ভিডিঅ' দিম, আৰু তাত মই ডিটেইলত ইন ডেপথত যাম, ফোনটো কি ইউজ কৰিব পাৰে, কি নহয়, কি হয়। আৰু 256 GB মানে আপুনি 16,000ত পাবলৈ বহুত দিগদাৰ হয়। আৰু 4K আপুনি 60 FPS মানে নাপাব। এইকেইটা বস্তু চাই পেলাই মই লৈছোঁ। আৰু ইয়াৰ কেমেৰাটো যদি চাই লাষ্ট ইয়াৰ কেইবাটাও ফ্লেগশ্বিপ ফোনক আউট পাৰফৰ্ম কৰিছে। বাকী এইবোৰ লিকুইড টেকবোৰত আপুনি ইউটিউবত চাই ল'ব। ঠিক আছে, থেংক ইউ ছ' মাছ, পিছ।